নিজে হেৰা মানুহ হাৰি যোৱা মানুহ ই আমাৰ কথা পাতি দিও ই নিজে হাৰা মানুহ কাক হাৰাব পাৰে আজি যেটি দেখিছো আৰু মই বুলি নহয় কাজলগাঁও সমষ্টিত ইউপিপিএলৰ সাধাৰণ এজন সদস্যক দিলেও আজিৰ দিনটোত ইউপিপিএলৰ পাৰ্টিয়ে জিকে যিখিনি যোৱা ৰাতি দলৰ পালৰ পৰা যেটো এনাউন্সমেন্ট হল আজি যেটো পৰিবেশ দেখা গৈছে আপোনালোকেও অবজাৰ্ভ কৰিছে মানে ইয়াত মানে কোনো সন্দেহ নাই ৰাইজৰ দলীয় কৰ্মীসকলৰ যেটো জোশ আৰু আদৰ সমাদৰ ওয়েলকাম নিশ্চিতভাৱে আজিৰ যেটো ফেজ মানে যেটো পৰ্যায় যেটো ডিক্লেয়াৰ কৰিছে ইউপিপিএলৰ ফালৰ পৰা দুনিয়াকেই জিকি আছে আৰু পৰৱৰ্তী যেটো ঘটনা হ'ব বা নিৰ্বাচনৰ যেটো এটা ৰণকৌশল যেটো থাকে আপোনালোকে সবে জানে ইয়াৰ সঠিক সময় লৈ পেলাই এতিয়াও কাম কৰা হোৱা নাই আলটিমেটলি নমিনেশন যেতিয়া দিব স্টাৰিং কমিটি ইলেকশন কমিটি সাব কমিটি যেতিয়া গঠন হ'ব ইয়াৰ পিছত মানে এটা ফুল প্লেজেড এটা হেৰিটো হৈ যাব কাৰ্যসূচীবিলাক ওলাব আৰু তেতিয়া বহুত আৰু ইমপ্ৰুভ হ'ব আপুনি এগৰাকী যেটো প্ৰাৰ্থী হয় আপোনাৰ সমষ্টিত আপোনাৰ আপুনি কি আশা কৰিছে এইটোতো মই অকলে নহয় কথাটো হ'ল দলে ভাবি চিন্তি পেলাইহে কেণ্ডিডেটটো দিয়ে তো গতিকে আজি যেটো দেখিছো আৰু মই বুলি নহয় কাজলগাঁও সমষ্টিত ইউপিপিএলৰ সাধাৰণ এজন সদস্যক দিলেও আজিৰ দিনটোত ইউপিপিএলৰ পাৰ্টিয়ে জিকে অকল মই বুলি নহয় ভেটি ৰাইজৰ সমৰ্থনটো তেনেকুৱা ধৰণৰ হৈ আছে আৰু দলীয় তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যেনেকৈ মনোযোগ দি পেলাই যেটো কাম কৰিছে পৰিস্থিতি পৰিবেশটো কন্ডিশনটো এনেকুৱা যেটো আগ্ৰামাৰ অভিযোগ কৰিছে কাম্পাৰ ফ্ৰণ্টত হেৰুৱাব যিকোনো প্ৰকাৰ চ্যালেঞ্জ কৰিছে কি ক'ব মানে কি কৈছে আপোনাৰ হেৰুৱাবই চ্যালেঞ্জ কৰিছে এই নিজে হেৰা মানুহ হাৰি যোৱা মানুহ ই আমাৰ কথা পাতি দিও ই নিজে হাৰা মানুহ কাক হাৰাব পাৰিব ইয়াত কিবা যুক্তি আছে কাউনো জেনখা নাই ই নিজে হাৰা মানুহ ই কাক হাৰাব জিকা মানুহে হাৰাব পাৰে ইটো অলৰেডি হাৰিলে দেৱৰ গাঁৱতে নিজে হাৰিছে আপোনালোকে বিশ্বাস নকৰে যদি সৰল পাৰৰ পৰা এই ৰেল লাইনলৈকে আপোনালোকে ষ্টাডি কৰক ৰাইজৰ যেটো সহাৰে যেটো দেখিছো উত্তৰ অঞ্চলত সান্তালী আমাৰ দাদা ভাইসকলে যেনেকৈ আগুৱাই আহিছে কেতিয়াও মোৰ ৰাজনৈতিক জীৱনত যিমান আমি দীৰ্ঘকাল ৰাজনীতি কৰিছিলোঁ এই সান্তালী ৰাইজ গোৰ্খা ৰাইজে উত্তৰ অঞ্চলত এনেকৈ এটা ৰাজনৈতিক দলত দল বলে মানে স্পন্টেনিয়াছ সমৰ্থন কৰাটো মই এইবাৰ দেখিছোঁ মোৰ যেটো ৰাজনৈতিক জীৱনৰ যেটো অভিজ্ঞতা উল্টা হাৰাব হে এবাৰ উল্টাকে হেৰুৱাব নিজে হাৰি আছে ভাই হেৰাবলগীয়া আৰু একো নাই কাৰণ কথাটো হ'ল নেতা কেতিয়া হাৰে কাৰণ থাকে অকল নেতা বুলি নহয় এটা ফুটবল খেলত কোনেবা জিকে কোনেবা হাৰে হাৰাৰ কাৰণ থাকে এতিয়া হাৰাৰ কাৰণটো কোনেও নহয় হাগ্ৰামা মহিলাই ডাঙৰীয়া বিপিএফ হাৰাৰ যেটো কাৰণ বেলেগ নহয় নিজে তেওঁৰ যেটো কথা বতৰা স্বভাৱ চৰিত্ৰ তাত্তাবাজি তাচিল্য তুষ্য আপোনালোকে ভাল পাই জানো আমাৰ সমাজত এইবিলাক একেবাৰে কেতিয়াবাই আমি এইটো এৰি আহিছো এতিয়া আগলৈ যাব লাগে এনেকুৱা স্বভাৱ চৰিত্ৰ নেতাবিলাকে যদি দেখুৱায় নৱ প্ৰজন্ম কি হ'ব আমাৰ সমাজ এই কথাটো সকলো গাৰ্জেনে উপলব্ধি কৰিছে ইয়াং জেনেৰেশ্যনে আজি দেখি আছে ইয়াৰ কাৰণে তেখেতক নালাগে যথেষ্ট হ'ল নিজৰ বাদে চবে জাম্বা বুৰ্বক এইটো কথা হয় নেকি আৰু আমিও এজন বড়ো জাতি হিচাপত লাজ পাওঁ না আমাৰ নেতাবিলাকে যদি এনেকৈ কয় আৰু মোৰ ক্ষেত্ৰত যিবিলাকে কথা কৈ আছে আপোনালোকে শুনি আছে কোন চন্দন চিনি নাপাওঁ আমুক তামুক এতিয়া মই ভাষণতো ক'লোঁ আপোনালোকেও নাজানিছিল কেতিয়াও মই কোৱা নাছিলোঁ ধৈৰ্যৰ সীমা এটা থাকে ইয়াৰ কাৰণে বহুত সংযমৰে মই আছোঁ মই বোলে জলিনী হাংগাৰ পিতৃয়াৰ বড়ো জাতিৰ এইটো আৰু মই কিমান সহ্য কৰি থাকিম ইয়াৰ কাৰণে আজি মই শব্দটো ওলাইছোঁ যে 2006 আৰু 7 তেখেতৰ যেটো টাডা কেছ আন্দোলনৰ অকল তেখেতৰ নহয় বহুতৰে হৈছিল কিন্তু তেখেতৰটো বেছি মানে ৰিজিড আৰু ষ্ট্ৰং আছিলে এই কেছটো মান্যবৰ টাডাকৰ গুৱাহাটীয়ে মুক্তি দিলে জামিন দিলে
এই জামিনদাৰ কোন আছিল আপোনালোকে নাজানে, মই কেতিয়াও কোৱা নাই, হয়তো ঘৰৰ মানুহও নাজানে, মই চন্দন ব্ৰহ্ম নিজে আছোঁ যে এই ব্যক্তি মই তেখেতৰ জামিনদাৰ হৈ পেলাই যদি এনেকুৱা চিনি নাপায় বুলি যদি কয়, জাতিদ্ৰোহী যদি হয়, বিটিআৰ যদি হয়, থাকিল কি? তো গতিকে কিবা গণ্ডগোল হৈছে যেন মোৰ লাগিছে তেওঁ ব্যক্তিগতভাৱে। আৰু ইয়াৰ কাৰণে মই ক'ব খোজোঁ তেখেতে কাবাৰ এজেণ্ট হৈহে এতিয়া কাম কৰি আছে। জনে BTC অঞ্চল, বড়ো সমাজ, বিভিন্ন জাতীয় ভাষা ভাষী আমাৰ যিটো সমন্বয়, শান্তি সম্প্ৰীতি এতিয়া যিটো আমি পৰিৱেশ পাইছোঁ, এইটো বিধ্বস্ত কৰিব বিচৰা কোনোবা থাকিব তেখেতৰ মূৰৰ পিছত। কাবাৰ এজেণ্ট হৈছে যেন মোৰ অনুভৱ হয়। থেংক ইউ।